নমো নিত্যানন্দায়। আজি নাৰায়ণত সংগত কৰা 8টা ঘাটকেই কৈ দিমহে, মুখতেই ক'ম আৰু বাকী লাভখিনি নকওঁ। যিখিনি বাহিৰ আৰু উচাৰ ওপৰত নিৰ্ভৰ কৰিব কেনেধৰণৰ খেলনীয়া লাগ মাৰে, সেইখিনি খেলনীয়া নিজৰ ওপৰত কথা। গতিকে যিকেইটা গা ঘাট আছে সেইকেইটাকে এতিয়া মই কৈ দিম আৰু 8টা গা ঘাট সেইকেইটা পৰ্যায়ক্ৰমে কৈ দিছোঁ। প্ৰথম আমি এইবিলাক ছ'চিয়েল মাধ্যমত, সামাজিক মাধ্যমত এইকাৰণে দিয়া হৈছে উঠি অহা নৱপ্ৰজন্মই যাতে এই হেৰাই যাব খোজা গুৰুজনাৰ কৃষ্টি সংস্কৃতিবিলাক যাতে জীয়াই থাকে, জীয়াই ৰাখিব পাৰে, তাৰ বাবে মই বা আমি এই ছ'চিয়েল মিডিয়াত এইবিলাক দিয়া হৈছে। আৰু যিসকল আগ্ৰহী তেখেতসকলে এই আমাৰ ভিডিঅ' ভাগ ছাবস্ক্ৰাইব কৰি দিব, লগতে তেখেতসকলে গঠনমূলক পৰামৰ্শও আগবঢ়াব। আৰু যদি কিবা জানিবলগীয়া আছে বা ক'বলগীয়া আছে তেখেতসকলে ক'ব। আৰু ইয়াৰ ভিতৰতো আমি যিমানখিনি পাৰিছোঁ বা জানিছিলোঁ বা শিকিছিলোঁ সেইখিনিয়ে আমি দিবলৈ চেষ্টা কৰিছোঁ, যাতে গুৰুজনাৰ এই কৃষ্টি সংস্কৃতি আদৰ্শ উদ্দেশ্য লক্ষ্য যাতে জীয়াই থাকে পৃথিৱীত। এতিয়া প্ৰথম ঘাটটো হ'ল ঘেদিক ঢেৰ 3 দিন নাৱৰ খেতিক ঢেৰ 3 দিন নাৱৰ ঘেদিক ঢেৰ খেতিক ঢেৰ টিক ঢেৰ ঘে ঘে দিন ঠিক ঢেৰ। সেইটোকে আকৌ ঘূৰাই মাৰিব লাগিব। তাৰপিছত 2 নম্বৰ ঘাটটো হ'ল খেতিন খেতাওঁ খেতা ঘেদি 3 নাৱৰ খেতিক ঢেৰ থি ঢেৰ থি ঘেনা ঘে ঘে দিন ঠিক ঢেৰ। সেইটোকে আকৌ ঘূৰাই মাৰিব লাগিব। তাৰপিছত 3 নম্বৰ ঘাটটো হ'ল ঢেৰ 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 খেতিন ঢেৰ 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 খেতিন ঢেৰ ঢেৰ থি ঘেনা ঘে ঘে দিন ঠিক ঢেৰ। সেইটোকে আকৌ ঘূৰাই মাৰিব লাগিব। এতিয়া 4ৰ্থ ঘাটটো হ'ল 3 খেতি তাক ঢেৰ 3 টাওঁ খেতি ঢেৰ ঢেৰ খেতিন তাকে 3 খেতিন তাকে ঘেদি ঢেৰ। আকৌ ঘূৰাই পেলাই তাকে ঘেদি ঢেৰ তাকে দি খেতা ঘেনা ঘেদিনি তাকে তা খেতিনি তা ঘেদি তাকে দিন ঠিক ঢেৰ। সেইটো হ'ল 4ৰ্থ ঘাটটো। 5ম ঘাটটো হ'ল ঘেদি তাকে দিন খেতা ঘেদি তাকে দিন খেতা ঢেৰ ঢেৰ থিন ঘেনা ঘেদিন ঘে দিন। আকৌ ঘূৰাই 3 খেতি ঘেনাওঁ ঘেদি ঘেদাওঁ দাওঁ ঘেনা খেতিন তাকে 3 খেতিন তাকে ঘেদি ঢেৰ। তাৰপিছতে 6ঠটো হ'ল তাকে ঘেদি ঢেৰ দিন ঘে দিন ঘেনা ঘেদিন ঘে দিন। তাৰপিছতে ঘূৰাই আকৌ সেই একেটাকেই মাৰিব লাগিব। তাৰপিছতে আহিলে টাওঁ দিন নিতা ঘেদিন দাওঁ ঘেদিন নাও দিন নিতা দিন ঘেদিন নাও দিন 3 ঘেৰা ঘেদিন ঘে দিন। সেইটোকে দুবাৰ মাৰিব লাগিব। দুবাৰ মৰাৰ পিছত তাৰপিছত ভনিদাৰ ঘাটটো ঢেৰ থিন ঘেদি তাগে ঘেদিন তাগে দিন ঠিক ঢেৰ। এইকেইটাই হ'ল গা ঘাট।